গাইছে শ্বপিং মলত আহিছোঁ তো মই অলৰেডি মোৰ শ্বপিং কৰিলোঁ তো ভাবিছোঁ এনে শ্বপিং মলত আহিছোঁ যদি এটা প্ৰেংক বনাই যাওঁ তো কাৰ লগত প্ৰেংক বনাওঁ মুৰ্গা ফঁচা মুৰ্গা চাল মুৰ্গা ফঁচা নাই চাল এতিয়া চাওঁ আজি প্ৰেংক কাৰ লগত কৰোঁ মুৰ্গা কাক বনাইছোঁ মুৰ্গা বনাবই লাগিব কাৰোবাক মুৰ্গা বনাব লাগিব কাৰোবাক কাক মুৰ্গা বনাওঁ excuse me hello মই একচুৱেলি বহুত কনফিউজ হৈ আছোঁ এটা বস্তু লাগে মোৰ মানে গাৰ্লফ্ৰেণ্ডৰ কাৰণে কাপোৰ ল'ব লাগিছিলে তাইৰ চাইজটো একজেক্টলি মই নাজানো তাৰমানে তোমাক যেতিয়া দেখিলোঁ মই দেখিলোঁ আৰু তোমাৰ চাইজৰ অলপ প্লিজ অলপ হেল্প কৰি দিবা অকণমান 10 মিনিট সময় ঠিক আছে এইফালে যাওঁ নেকি এইফালে দেখিছোঁ মই প্লিজ এইফালে বেয়া বস্তু আছে দেই টি চাৰ্ট কোনফালে আছে না মোৰ এনেকুৱা লাগিছে তোমাক দেখা পাই মোৰ গাৰ্লফ্ৰেণ্ড যদি তোমাৰ নিচিনাই চ' আই হোপ চইচ তোমাৰ নিচিনা হ'ব তো এইটো কি হয় অলপ মানে কষ্টলি লাগে অলপমান কম দামী মানে দিব ভাল নালাগে 600 অনলি অ' য়েছ এটা পালোঁ ৰ'বা 600 নট বেড মই তোমাৰ তাত চাওঁ ৱাও তোমাৰ লগত মিলিব বাৰু কি আমি বেলেগ চাওঁ নেকি আৰু এটা মোক এটা কথা কোৱা ছাপ'জ ধৰ তুমি শ্বপিং কৰি আছা তোমাৰ কাৰণে এটা পেণ্ট লাগে এটা টি চাৰ্ট লাগে তুমি কেনেকুৱা ল'বা তোমালোকেতো আহিছা বাইদেউ হাম নিৰ্মল তোমাৰ বৰ্ণালী হাই আম নিৰ্মল তো আহিলোঁ মই বহুত লকডাউনৰ পিছত ইমান হেৰি কৰা নাই চ' চাই দিয়া অলপ পিছত চিনাকিটো হ'ম বাৰু এইটো কালাৰটো কেনেকুৱা লাগিব মেৰুন কালাৰটো ভালে লাগিব ন কঁকাল বা কিমান মই সেইটো নাজানো নহয় টপ চাওঁ দেখাবা এইফালে নেকি এইটো টপ চাওঁ এইফালে মই বুজি পোৱা নাই শ্বপিং মলটো কিহৰ কাৰণে খুলি ৰাখিছে মই একচুৱেলি কি হ'ল মোৰ জিমৰ কাৰণে লাগে আমি জিম ট্ৰেইনাৰ বেচিকলি চ' জিমৰ কাৰণে মই ট্ৰেক ল'ব আহিলোঁ তো লাগে হাত মই ভাবিলোঁ মোৰ গাৰ্লফ্ৰেণ্ডৰ কাৰণে লৈ যোৱা বস্তু তো মই ইয়াতে ভাল বস্তু চিলেক্ট কৰিব পৰা নাই সেইটো কাৰণে মই তোমালোকৰ পৰা হেল্প ল'লোঁ যাতে বস্তুবোৰ কেনেকুৱা হয় এইবোৰ টপ বেয়া লাগিছে নেকি বাৰু চোৱা না অঁ চ' চুইট হয় নেকি ৰিলায়েন্স ট্ৰেণ্ড কিনিছোঁ তাতে আকৌ বেছি কষ্টলি হৈ যায় বাৰু নাই এইবোৰতো একেবাৰে নালাগে এইবোৰ আগত যদি তোমাৰ চইচ হয় তো মই আই এম চৰি তাই এইবোৰ একদম নালাগিব বাইদেৱে চিলেক্ট কৰিব নোৱাৰিলোঁ একচুৱেলি সঁচা কথা এটা কওঁ মোৰ কোনো গাৰ্লফ্ৰেণ্ড নাই মই তোমাৰ লগত এনে কথা পাতিছোঁ জাষ্ট কথা পাতিব বিচাৰিছিলোঁ আই হোপ ইউ ডণ্ট মাইণ্ড একচুৱেলি ভাল লাগিছিল তোমাক সেইটো কাৰণে কথা পাতিলোঁ এতিয়া যাই আছিলে বেয়া পাইছে নেকি না বাইদেউ তোমাৰ নাম কি কৈছিলা অঁ ৰাখি চাৱন আৰু যি হওক ভাল লাগিলে তোমাৰ লগত কথা পাতি একচুৱেলি তোমাক মই আহিলোঁ ফাৰ্ষ্ট कोई पहली नज़र में कोई पसंद आ जाती है ना उस टाइप का अच्छा लगा मिलके तुम्हारा नंबर तो पा ओ अच्छा मैं फोन नंबर अपने फास्ट चिनाकी दिला फोन नंबर तो दिया तो नॉट गुड चॉइस ना हाँ दिले दिले बेया पाब माने बेया लरा নহয় দিয়া দিব পাৰা ফাইনেলি ন অলপ দুখতে আছোঁ ৰ'বা মোৰ গ্ৰেণ্ডপা মৰিলে যোৱাকালি আমাৰ শ্ৰাদ্ধ গ'ল তো তাৰ কাৰণে অলপ দুখত আছোঁ বাট ভাবিলোঁ আজি অলপ মনটো অলপ শ্বপিং কৰি হ'ল মন চন অলপ ভাল লাগিব
By the way, media number. I'm sorry to say, আসল কথা কৈ তোমাৰ লগত এটা প্ৰেংক হৈ আছিলে আমাৰ ইউটিউব এটা চেনেল এটা আছে তাৰ নাম ডি ব্ৰাদাৰ্ছ চাৰ্জ কৰিবা ডি ব্ৰাদাৰ্ছ বেছি নহয় নতুনকৈ ট্ৰাই কৰি আছোঁ কিবা তো তোমাৰ লগত প্ৰেংক হৈ গৈছে I hope এইটো ইউটিউবত দিব পাৰোঁ একো প্ৰব্লেম নাই তোমাৰ I'm so excited বঢ়িয়া লাগিছে কিলো আৰু ভালকৈ আজি ছোৱালী কনফিউজ যি হওক ভাল লাগিলে ছোৱালীবোৰ বহুত ভাল আছিলে চেষ্টা কৰিলে পাৰিলোঁ হয় নম্বৰ আৰু সেইটো বস্তুটো লোৱাটো মই বেটাৰ বুলি নাভাবোঁ আজি কিবা এটা নতুন কণ্টেণ্ট ট্ৰাই কৰিলোঁ আৰু গাইছ নেক্সট নতুন এটা কণ্টেণ্ট লৈ আপোনালোকৰ ওচৰত আহিব থেংক ইউ ছ' মাছ